কেৱল শাসকৰ পৰিৱৰ্তন অথবা মিত্ৰতাৰ ৰাজনীতিৰ পৰিৱৰ্তন নহয়, এই পৰিৱৰ্তন হ'ব যুগান্তকাৰী, প্ৰতিষ্ঠা হ'ব বড়ো জাতীয়তাবাদৰ এক নতুন বিকেৰৰ শাসনৰ পৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক নিলগাই ৰখাৰ স্বাৰ্থত অনিচ্ছা সত্ত্বেও একত্ৰিত হৈ যোৱাৰ প্ৰবল সম্ভাৱনা দুই চিৰবৈৰী BPF আৰু UPPL দল। आसरित जेन लागिलेও एया एके मोसाहारि इउटुब चेनेलाव नोंथांमोनखौ बरायनाय थाबाय। आंनि गोदान भिडिअआव नोंथांमोनखौ फिन आरोबाव नैबे भिडिअनि गेजेरजों आं नोंथांमोनखौ बरायदों आरो नोंथांमोना चेनेलाव गोदानबा आरो चेनेलखौ नायनानै साबस्क्राइब खालामना होनो थाखाय आङो आंनि गोसो गोरबो सिंनिफ्राय नोंथांमोनखौ अननाय आरो सिबिनायखौ सिगांग्रो जासिनाय थाबाय। आङो मोनसे खोथाखौ नोंथांमोननो शेयार खालामनो नागिरदों। बे खोथानि सायाव नोंथांमोना भिडिअखौ जाहाथे स्किप खालामाजासिनो नायलांजोबो, आङो बेखौनो खावलायनाय थाबाय। मेन टपिकआव जाहैबाय जोंना नै दा फैबाय थानाय जेन'बा फैगौ 2025 मायथाइनि BTC बिसायख'थियाव जेन'बा मा जानो थांगासिनो दं, आङो बेखौ गुसुङैनो नोंथांमोननो फोरमायगोन। अब्ला जोङो मोनसे भिडिअखौ नायनानै लाग्रोदिनि, अब्ला जों भिडिअखौ स्टार्ट खालामनोसै। 2025 BTC নিৰ্বাচনত পট পৰিৱৰ্তন হ'ব বড়ো ভূমিত। কেৱল শাসকৰ পৰিৱৰ্তন অথবা মিত্ৰতাৰ ৰাজনীতিৰ পৰিৱৰ্তন নহয়, এই পৰিৱৰ্তন হ'ব যুগান্তকাৰী, প্ৰতিষ্ঠা হ'ব বড়ো জাতীয়তাবাদৰ এক নতুন ধাৰা। বিকেৰৰ শাসনৰ পৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক নিলগাই ৰখাৰ স্বাৰ্থত অনিচ্ছা সত্ত্বেও একত্ৰিত হৈ যোৱাৰ প্ৰবল সম্ভাৱনা দুই চিৰবৈৰী BPF আৰু UPPL দলৰ। আচৰিত যেন লাগিলেও এয়া বাস্তৱ হোৱাৰ দিশে। ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ দৰে বড়ো ভূমিটো বিজেপিৰ আগ্ৰাসী নীতিৰ বাবেই অৱশ্যম্ভাৱী হৈ পৰিছে এই একত্ৰীকৰণ। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ND24ৰ এক আছুতীয়া সাক্ষাৎকাৰত এপছু সভাপতি দীপেন বড়োৱে কৈছিল যে এই BTR এই বড়োলেণ্ডবাসীৰ ৰাইজৰ যিখিনি আশা আছে সেইটো পূৰণ কৰিবৰ কাৰণে এটা স্কপ দিব লাগে আৰু আমাৰ মতে চলিব দিব লাগে। যিহেতু সুদীৰ্ঘ 30-34টা বছৰ আন্দোলনৰ পিছত এই BTC BTR আৰু ইয়াৰ আগত BSC যিহেতু 3টা চুক্তি হ'ল আৰু শহীদৰ বিনিময়ত এই মানে এটা প্ৰশাসনিক সেই শিডিউল ব্যৱস্থাটো যিহেতু পাইছে, তো ইয়াৰ কাৰণে আমাৰ সদায় মনত এটাই কথা আহে যে এই শিডিউলখন BTRখন আমাৰ মতে চলিব দিব লাগে। কোনোবাই হস্তক্ষেপ কৰা, কোনোবাই ইয়াৰ ওপৰত নজৰ দিয়া, কোনোবাই ইয়াক মানে কাঢ়ি লৈ যোৱা, তেনেকুৱা কথা যাতে কোনেও চিন্তা নকৰে, সেইটোৱেহে আমি মানে সকলোকে আহ্বান জনাওঁ। এপছু সভাপতিগৰাকীৰ সেই ভাষ্যই প্ৰমাণ কৰে স্বাভিমানী বড়ো জাতিয়ে বড়ো ভূমিত নিবিচাৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আগ্ৰাসন অথবা প্ৰসাৰ। এতিয়া ঘূৰি আহক বৰ্তমানৰ বড়ো ভূমিৰ ৰাজনীতিলৈ। 2025 প্ৰথমাৰ্ধত BTCৰ নিৰ্বাচন। দিছপুৰত মিত্ৰতা সত্ত্বেও BTCত UPPLৰ সৈতে মিত্ৰতাত নাথাকে বিজেপি দল, অকলেই খেলিব নিৰ্বাচন। আৰু BTCৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, এইবাৰো BTCত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। ইয়াকে লৈ দুয়োটা দলেই নিজৰ নিজৰ শক্তি আৰোহণত নামি পৰিছে, পৰস্পৰে পৰস্পৰৰ নেতা কৰ্মীক নিজ নিজ দলত যোগ কৰোৱাই। কিন্তু বিজেপিৰ BTC অথবা BTR সাপেক্ষে এই আগ্ৰাসনক মুঠেও সহজভাৱে লোৱা নাই বড়োভূমিৰ বড়ো জাতীয়তাবাদী সংগঠন কিংবা ব্যক্তিবিশেষে। তাৰ উমান দিলে BPFৰ নেতা দুৰ্গা দাস বড়োৱে। ND24ৰ ৰাজনীতিৰ ৰং অনুষ্ঠানত দুৰ্গা দাস বড়োৱে ঘোষণা কৰিলে 2025ত BTRত হ'ব ব্যাপক পথ পৰিৱৰ্তন। সকলো মুকলিকৈ নকলেও BTRৰ জাতীয়তাবাদী শক্তিৰ মনৰ কথা কি সেয়া কৈ দিলে দুৰ্গা দাস বড়োৱে। বড়োসকল যথেষ্ট সংগ্ৰামী মানুহ, যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি পেলাই BTCত নিজৰ মানুহে শাসন কৰাৰ যিটো অধিকাৰ তাৰ বড়ো মানুহে পাইছে, তাত হস্তক্ষেপ কৰাটো তাৰ BTCৰ বড়ো মানুহে বা BTCৰ অন্যান্য জনগোষ্ঠীৰ যি মানুহ আছে তেওঁলোকে ভাল নাপায়। কিন্তু অসমত প্ৰত্যেকটা জনজাতীয় অঞ্চলৰ ৰাজনৈতিক দলকেইটাক গেৰুৱাকৰণ তেওঁলোকে কৰিলে। প্ৰমোদ বড়োৰ ৰাজনৈতিক দল হিচাপে তেওঁলোকে একেলগে চৰকাৰ কৰিছে, প্ৰায় গেৰুৱাকৰণ হৈছে। UPPLক বেয়া পাইছে, বিজেপি
দলৰ ফালৰ পৰা যিবিলাক কাম কৰিছে তেওঁলোকে প্ৰিভেণ্ট কৰিব পৰা নাই বুলি ভাবিছে তাত BTCৰ যি অধিকাৰ সেই অধিকাৰ লাহে লাহে যে খৰ্ব হৈছে তাৰ জাতীয় সংগঠন তেওঁলোকো বুজিছে মই নাম ক'ব খোজা নাই জাতীয় সংগঠনবিলাকো যিসকলে UPPLক জিকাইছিল তেওঁলোকেও কিন্তু এই বিষয়টো ভাল পোৱা নাই সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব ভাবিব নোৱাৰা পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব আৰু বিজেপিৰ BTCৰ ক্ষেত্ৰত গ্ৰহণ কৰা আগ্ৰাসী ৰূপৰ পাৰ্শ্বক্ৰিয়া স্বৰূপেই খুব কম দিনৰ ভিতৰতেই BTCত একে মঞ্চত থিয় হ'ব পাৰে BPF আৰু UPPL সেয়া নিৰ্বাচনৰ পূৰ্বেও হ'ব পাৰে বা নিৰ্বাচনোত্তৰ পৰিৱেশতো হৈ যাব পাৰে কিন্তু BTC সাপেক্ষে এই দুই আঞ্চলিক শক্তিক একলগ কৰাৰ কুচকাৱাজ এয়াই প্ৰথম নহয় 2020 চনৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বেও চলিছিল অনুৰূপ তৎপৰতা কিন্তু সেই সময়ত BPFত থকা এজন প্ৰাক্তন মন্ত্ৰীৰ বাধাত সেয়া সম্ভৱ হৈ উঠা নাছিল সেই প্ৰাক্তন মন্ত্ৰীজন আছিল এতিয়াৰ UPPL নেতা চন্দন ব্ৰহ্ম বিজেপি এৰি BPFলৈ প্ৰত্যাৱৰ্তন কৰি ইমানুৱেল মুছাহাৰীয়ে 2023 চনৰ 8 অক্টোবৰত কি কৈছিল পুনৰ এবাৰ শুনক আগৰ আমাৰ যিসকল পলিচি মেকাৰ আছিলে বিজেপিৰ ষ্টেট লেভেলৰ এখেতসকলৰ সমীক্ষা মতে আসলে BTC অঞ্চলত বিজেপিৰ সম্ভাৱনা খুব কম গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল হাগ্ৰামা মহিলা ডাঙৰীয়া চিফ হ'ব প্ৰমোদ ব্ৰহ্ম ডাঙৰীয়াকো কিছুমান চিট এৰি দিয়া গতিকে UPPL আৰু BPFৰ মাজত বুজা পৰা হৈ 2020ৰ নিৰ্বাচনত আহা এইটো আছিল পলিচি আৰু সেই হিচাপে মই কামটো কৰিছিলোঁ ৰিহন বিমাৰ আৰু মই আলোচনা ভালদৰে গৈছিলে কিন্তু আমাৰ BPFৰ মাজত কিছুমানে সেইটো আপত্তি কৰিলে সেই বুজা পৰাটো যোৱাবাৰ নহ'ল সমগ্ৰ প্ৰক্ৰিয়াটোত 5 বছৰ বিলম্ব হ'ল বিগত 5 বছৰ ক্ষমতাৰ পৰা আঁতৰত BPF দল নিৰ্বাচনোত্তৰ মিত্ৰতাৰে বিজেপিৰ সমৰ্থনত UPPL এতিয়া BTCৰ চৰকাৰত আৰু এই 5 বছৰত BTCত ক্ৰমাৎ খোপনি পুতি আহিছে বিজেপি দলে হাগ্ৰামা মহিলাৰ দিনত বিজেপিয়ে যি সুযোগ BTRত পোৱা নাছিল সেই সুযোগ বিজেপিয়ে লাভ কৰিলে UPPLৰ কাৰ্যকালত আৰু বিজেপিক সংগঠন শক্তিশালী কৰাৰ সুযোগ দি এতিয়া নিজেই হলঠেকত প্ৰমোদ বড়োৰ UPPL আৰু সেই বিপদৰ পৰা ৰক্ষা পৰিবলৈকে আৰু বড়ো জাতিৰ জাতীয়তাবাদী ভাৱত সেও মানি 2025 চনত চিৰবৈৰী UPPL আৰু BPF হৈ যাব পাৰে মিত্ৰ আৰু ৰাজনৈতিক সহোদৰ যাৰ মাতৃ হ'ব বড়ো জাতীয়তাবাদ भिडिअखौ नुबाय जानांगौ बे निउज पर्टेलनि गेजेरजों गुबुन हारिया बर'नि खौसेथि जानायखौ गिख्रंनाय मोन्दों अब्ला जोंनि बर' जाथि लिडार दैदेनगिरि सारमोन खौसे जानानै बड'लेण्डनि सायाव मा लाबोनो जेनेबा मा मावनो गोसो माव जोंनि बड'लेण्डखौ बर' जाथिखौ खौसे खालाम अब्ला गासै खौसे खालामनायजों लोगोसे जोंनि बर'नि गारि जाथिफ्रा खौसे जानायजों लोगोसे आखाइ हमलायनानै खामानिखौ माव बेनो जै बर' हारिनि